নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী। আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি গধূলি ভাত সাজ আমি কেনেকৈ খালোঁ চাওকচোন। এয়া মেডিকেলৰ পৰা দিয়া ভাতৰ লগত দিছিলে ৰঙালাও চব্জি, বুট দাইল আৰু এয়া বিলাহী চালাড। আৰু মই দোকানৰ পৰা কিনি অনা এয়া ভাত, 40 টকাৰ ভাত এয়া। তাৰপাছতে লগৰ এগৰাকীয়ে ক'লে বৰ ডাঙৰ ডাঙৰ মাছৰ মাথা বনাই থৈছে, মাছৰ মাথাবোৰ বোলে খাই বৰ ভাল লাগে। তাই হেনো এদিন আনি খালে। আৰু এয়া 40 টকা মাছৰ পিচ, 40 টকা মাছৰ পিচ খুৰীদলৈ বুলি আনিছোঁ। আৰু মাছৰ মাথা দুটা লৈ আহিছোঁ দুইজনীলৈ, এইটো এটা আৰু এটা আনিছোঁ। আপোনালোকে চাবচোন মাছৰ মাথাকেইটা কিমান ডাঙৰ ডাঙৰ। আৰু মই এতিয়া পটককৈ উলিয়াই লওঁ ৰ'ব মোৰ ভাতখিনি, তাৰপিছতে দেখাই আছোঁ। আৰু এয়া মোৰ ভাত উলিওৱা হৈ গ'ল। এয়া মাছৰ মাথা পিঁয়াজৰ লগত গ্ৰেভি। তাৰপিছতে এয়া জলকীয়া দুটা লৈছোঁ। তাৰপিছতে ইয়াৰ পৰা ল'ম বিলাহী এপিচ, তাৰপিছতে ল'ম বুট দাইল অকণমান আৰু ৰঙালাও ভাজি অকণমান। আজি ভাত সাজ আমি দুয়োজনীয়ে এনেকৈয়ে খাম। এতিয়া মই ভাত খাবলৈ লৈছোঁ। এইফালে খুৰীদেৱে ভাত সানিবলৈ ষ্টাৰ্ট কৰিলেই, আৰু লগতে ময়ো এইফালে ভাত সনা ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমি দুয়োজনীয়ে ভাতকেইটা খাই লওঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।